Hello friends, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লুনামণি হেৰা ব্লগ এণ্ড ষ্টেটাছলৈ। তো বন্ধুসকল, আপোনালোক সকলোৱে জানে আজি হ'ল ৰাখী বন্ধন আৰু আমাৰ অসমত ইমানকৈ আগতে পালন কৰা নাছিল যদিও এতিয়া সকলোৱে পালন কৰিবলৈ লৈছে, সকলোৱে ৰাখী বান্ধে সকলোকে। কিন্তু মোৰ আজি বহুত দুখ লাগিছে। তো আপোনালোক সকলোকে মোৰ ফালৰ পৰা সকলো দাদা ভণ্টি বাইদেউ ভাইটি সকলোকে মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ বহুত 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 শুভেচ্ছা থাকিল। আৰু মই আজি ভিডিঅ' বনোৱা বিশেষ মোৰ কোনো কাৰণ নাছিল, কিন্তু তথাপিতো মই ভিডিঅ'টো বনাবলৈ ল'লোঁ কিয় কাৰণ মনটো বহুত বেয়া লাগি আছে আজি। কাৰণ আপোনালোক সকলোৱে জানে যে আমি হ'লোঁ সীমান্তত থকা মানুহ, গতিকে সকলো সময়তে আমি ছুটি নাপাওঁ। কিন্তু এইবাৰ লকডাউনৰ কাৰণে ছুটি ঘৰত থকাৰ সুবিধাটো বহুত বেছিকৈ পাইছিলোঁ। কিন্তু কি হ'ব, ভাগ্য বেয়া নেকি, ৰাখী বন্ধনৰ আগে আগে আহিব লগা হ'ল আৰু আজি কোৱাৰেণ্টাইনত থকা আজি কেইবাদিনো হ'ল আৰু মনটো খুবেই বেয়া লাগি আছে। কিয় কাৰণ লকডাউনৰ কাৰণে ঘৰতো ৰাখী বান্ধিব ঘৰততো যাব নোৱাৰিলোঁ, কিন্তু পঠাবও নোৱাৰিলোঁ। কমচে কম পঠাব পৰা হ'লেও কমচে কমতো ঘৰত থকা ভাইটি ভণ্টিহঁতে বান্ধি দিব পাৰিলে হয়। কিন্তু মই নিজেতো নোৱাৰিলোঁ, কিন্তু কি হ'ব, পঠাবও নোৱাৰিলোঁ। আজি মই বিশেষ ক'ব লগা একো নাই, একো ক'ব লগা নাই। খালি মই এটাই ক'ব বিচাৰোঁ, মোৰ দৰে যিসকল দাদা বাইদেউ ভাইটি ভণ্টি যিসকলে সীমান্তত চাকৰি কৰি আছে তেওঁলোকক মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ বহুত 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 শুভেচ্ছা থাকিল। কি হ'ব, এনেকৈতো জীৱনটো পাৰ কৰিব লাগিব ন। কোনো দিনটো সময়মতে ছুটি নাপাওঁৱেই। এইবাৰ পোৱাৰ চান্স আছিলে যদিও ঘৰত আছিলোঁ, কিন্তু কি হ'ব, ৰাখী বন্ধনৰ আগে আগে মাতি পঠালে আহিব লগা হ'ল। গতিকে এনেকৈয়ে আজিলৈকেতো কিমান বছৰ হ'ল পোৱাই নাই ৰাখী বন্ধন। সৰু থাকোঁতে পাইছিলোঁ, যিটো মূল্য বুজি পোৱা নাছিলোঁ, এতিয়া মূল্য বুজি পোৱা হ'লোঁ, কিন্তু ঘৰত থাকিবলৈ সময় পোৱা নাই। গতিকে এয়াই আৰু। আজি মই নকওঁ যে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোক সকলোৰে আশীৰ্বাদ লাগে, এজনী ভণ্টি বা বা হিচাপে মোক আশীৰ্বাদ লাগে, আপোনালোক সকলোৱে যাতে আশীৰ্বাদ কৰে। বাই বাই, জয় হিন্দ।